Welcome dear students. Due to COVID-19 pandemic, we are stuck at home. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছো। আমি COVID-19 pandemicৰ বাবে বৰ্তমান ঘৰত আবদ্ধ। We are doing online classes, watching movies, playing video games, using devices like mobile, laptop, etc. আৰু আমি ঘৰত এতিয়া মোবাইল, ল্যাপটপ আদিৰ দৰে ডিভাইচবোৰ ব্যৱহাৰ কৰি অনলাইন ক্লাছ কৰি আছো, সিনেমা চাই আছো, নহলে বা ভিডিও গেম আদি খেলি আছো। Today we will learn thoroughly about the uses of these devices through a lesson, and the name of the lesson is uses of ICT. আৰু আমি এটা লেসনৰ জৰিয়তে এই ডিভাইচবোৰৰ ব্যৱহাৰৰ বিষয়ে ভালদৰে জানিব পাৰিম আৰু এই লেসনটোৰ নাম হৈছে uses of ICT. Uses of ICT. Can you name the devices in the two boxes below? তোমালোকে তলৰ বক্স দুটাত থকা ডিভাইচ দুটাৰ নাম ক'ব পাৰিবা নেকি? Work with a friend, write down at least 3 uses of each of the devices. তোমালোকক আলোচনা কৰিব দিছে আৰু তাৰ পিছত এই দুটা ডিভাইচ অৰ্থাৎ ইয়াতে কম্পিউটাৰ আৰু মোবাইল এটা আছে, এই ডিভাইচ দুটাৰ অতি কমে তিনিটাকে ব্যৱহাৰৰ বিষয়ে আমাক লিখিব দিছে। গতিকে আমি লিখিছো কম্পিউটাৰ আমি কি কি কামত ব্যৱহাৰ কৰোঁ? We can play games, we can watch movies, we can create drawing. এদৰে মোবাইল আমি কি কি কামত ব্যৱহাৰ কৰোঁ? We use mobile phone for calling, we click photos through mobile cameras, we can record videos too, or we can send messages, etc. Can you say in what ways these two devices are similar? তোমালোকে ক'ব পাৰিবানে কি কি ক্ষেত্ৰত এই ডিভাইচ দুটা একে and in what ways they are different আৰু কি কি ক্ষেত্ৰত এই ডিভাইচ দুটাৰ মাজত পাৰ্থক্য আছে? Both these devices are used in ICT. এই দুয়োটা ডিভাইচকে ICTৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। Do you know what ICT is? আৰু তোমালোকে ICT কি জানানে বাৰু? Now read the lesson to find out. আৰু এতিয়া এই লেসনটোত আমি এই কথাখিনি বিচাৰি পাম। Apurva and Enis came to their teacher with a complaint. Apurva আৰু এনি সিহঁতৰ শিক্ষকৰ ওচৰলৈ আহিছিল এটা অভিযোগ লৈ। Ma'am, a few of our classmates are peeping through the window of the ICT lab. Ma'am, আমাৰ কিছুমান লগৰীয়াই বা সহপাঠীয়ে ICT লেবৰ খিৰিকীৰে ভিতৰলৈ খিৰিকীৰ মাজেৰে জুমি চাই আছে। The seniors are working there. আমাতকৈ ডাঙৰসকলে অৰ্থাৎ জ্যেষ্ঠসকলে তাত কাম কৰি আছে। Ritika ma'am looked at the two pupils. Ritika ma'ame ছাত্ৰ-ছাত্ৰী দুগৰাকীলৈ চাইছিল। She smiled at them and said, তেওঁলোকৰ ফালে চাই হাঁহিছিল আৰু কৈছিল, Is that so? সেয়াই নেকি? Do you also want to see what is going on at the lab? তোমালোকেও লেবৰ ভিতৰত কি হৈ আছে চাব বিচৰা নেকি? লেব মানে হৈছে লেবৰেটৰী অৰ্থাৎ পৰীক্ষাগাৰ। Yes ma'am, they responded cheerfully. হয় মেম, সিহঁতে খুব আনন্দেৰে সন্মতি জনাইছিল। The teacher promised to took their class to the lab that afternoon. আৰু শিক্ষকেও সিহঁতক সেইদিনা আবেলি সিহঁতৰ ক্লাছটোক লেবলৈ লৈ যোৱাৰ বাবে কথা দিছিল, লেবলৈ লৈ যাব বুলি কথা দিছিল। At the lab. Ma'am, hello everyone. Let's begin with a question. Hello everyone. এতিয়া আমি এটা প্ৰশ্নৰে আৰম্ভ কৰিম। Can anyone tell me the name of this lab? তোমালোক কোনোবাই এই লেবটোৰ নাম কি ক'ব পাৰিবানে? Enis, ICT lab ma'am. ICT lab ma'am বুলি এনে উত্তৰ দিছিল। Ma'am, what is the full form of ICT? Anyone? ICTৰ full form কি বাৰু কোনোবাই ক'ব পাৰিবানে? Apurva, sorry ma'am, I don't know. Sorry ma'am, যে দুখিত ma'am, মই নাজানো। Ma'am, ICT stands for Information and Communication Technology. Will you remember it? ICT মানে হৈছে তথ্য আৰু যোগাযোগ প্ৰযুক্তি। তোমালোকৰ মনত ৰবনে? হৰি, Yes ma'am, Information and Communication Technology. হয় ma'am, তথ্য আৰু যোগাযোগ প্ৰযুক্তি বা Information and Communication Technology. Ma'am, now let's look at the projection screen. এতিয়া তোমালোকে
প্ৰজেকশ্যন স্ক্ৰীনখনলৈ চোৱা। হোৱাট ডু ইউ চি অন দ্য স্ক্ৰীন? তাতে তোমালোকে স্ক্ৰীনখনত কি কি দেখিছা? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ছবিখনত নিশ্চয় লক্ষ্য কৰিছা এখন প্ৰজেকশ্যন স্ক্ৰীন আছে আৰু তাতে কিছুমান বস্তুৰ কিছুমান ডিভাইচৰ ছবি দিয়া আছে। তোমালোকে সেইখিনি ভালদৰে চাই লোৱা। পুনৰ আগবাঢ়িছোঁ। স্বপ্না, দেয়াৰ আৰ কম্পিউটাৰ্ছ, এ লেপটপ, এ মোবাইল ফোন এণ্ড এ ৰেডিঅ'। তাত এটা কম্পিউটাৰ আছে, এটা লেপটপ আছে, এটা মোবাইল ফোন আৰু এটা ৰেডিঅ' আছে। মাজনী, দেয়াৰ ইজ এ টল টাৱাৰ এণ্ড এ ছেটেলাইট। তাত এটা ওখ টাৱাৰ আৰু এটা ছেটেলাইটো আছে। মেম, ভেৰি গুড। বিচাইডছ দিছ, দেয়াৰ ইজ এ চাৰ্ভাৰ ইন দ্য পিকচাৰ। ইয়াৰ উপৰিও বৰ ভাল হৈছে। ইয়াৰ বাহিৰেও তাত এটা চাৰ্ভাৰৰ ছবি আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আকৌ কৈছোঁ, তোমালোকে কম্পিউটাৰটোৰ কাষত এটা ক'লা বস্তু দেখিছা আৰু সেইটোৱে হৈছে চাৰ্ভাৰ। এই চাৰ্ভাৰটোৰ দ্বাৰাই আচলতে কম্পিউটাৰৰ কাম কাজ পৰিচালিত হয়। হৰি, য়েছ মেম। হৰি, হয় মেম। মেম, কেন ইউ টেল মি ছাম অফ দ্য ইউজেছ অফ এ কম্পিউটাৰ? তোমালোকে কম্পিউটাৰৰ কিছুমান ব্যৱহাৰৰ বিষয়ে ক'ব পাৰিবানে? এনএছ, উই ইউজ এ কম্পিউটাৰ টু ড্ৰ, কেলকুলেট এণ্ড প্লে অনলাইন গেমছ। আমি কম্পিউটাৰটো আঁকিবলৈ, হিচাপ কৰিবলৈ আৰু অনলাইন গেম খেলিবলৈ ব্যৱহাৰ কৰোঁ। অপূৰ্ব, ছামটাইমছ উই ৱাটছ মুভিজ টু। আৰু কেতিয়াবা আমি চিনেমাও চাওঁ। মেম, ভেৰি গুড। এ কম্পিউটাৰ কেন পাৰফৰ্ম মেনি আদাৰ টাস্ক। এটা কম্পিউটাৰে আৰু কি কৰিব পাৰে? বহুত তেনেকুৱা ধৰণৰ আন কামো কি কৰিব পাৰে? সম্পন্ন কৰিব পাৰে। ইউ কেন ডিজাইন, কম্প'জ, এডিট, ডাউনলোড এণ্ড ছেভ ইমেজেছ এণ্ড অডিঅ' ভিডিঅ' মেটেৰিয়েলছ। ইউ কেন ডিজাইন, তোমালোকে ডিজাইন কৰিব পাৰা, কম্প'জ কৰিব পাৰা অৰ্থাৎ লিখিব পাৰা, এডিট কৰিব পাৰা, সম্পাদনা কৰিব পাৰা, ডাউনলোড কৰিব পাৰা আৰু কি কৰিব পাৰা? ছবিবোৰ আৰু অডিঅ' ভিডিঅ' মেটেৰিয়েলছবোৰ কি কৰিব পাৰা? তোমালোকে ছেভ কৰি ৰাখিব পাৰা। স্বপ্না, মেডাম, কেন উই ডু ছিমিলাৰ থিংছ অন আৱাৰ মোবাইল ফোনছ? যে মেডাম, আমি আমাৰ মোবাইলেৰেও এই একেধৰণৰ কামবোৰ কৰিব পাৰোঁনে? আই হেভ চিন মাই ব্ৰাদাৰ, মই মোৰ ভাইক দেখিছিলোঁ, ওৱান্স এবাৰ, ৰিচাইট এণ্ড ৰেকৰ্ড এ পয়েম, এটা কবিতা আবৃত্তি কৰিছিল আৰু ৰেকৰ্ড কৰিছিল অন হিজ মোবাইল ফোন, তাৰ মোবাইল ফোনটোত। হি চেণ্ট ইট টু হিজ ইংলিছ টিচাৰ, তাৰপিছত সি সেইটো তাৰ ইংলিছ টিচাৰৰ ওচৰলৈ পঠিয়াই দিছিল ফৰ হাৰ কমেণ্টছ, তেওঁৰ মন্তব্যৰ বাবে। মেম, ইন ফেক্ট ডেট ইজ এ গুড এক্সাম্পল অফ দ্য ইউজ অফ ICT। আচলতে সেইটো ICT ব্যৱহাৰৰ এটা অতি ভাল উদাহৰণ। লাইক কম্পিউটাৰৰ দৰে এ স্মাৰ্টফোন ইজ এ ডিজিটেল ডিভাইচ ডেট কেন পাৰফৰ্ম ছিমিলাৰ ফাংচনছ। কম্পিউটাৰৰ দৰে স্মাৰ্টফোন এটাও এক ধৰণৰ ডিজিটেল ডিভাইচ, যিটোৱে নেকি একেধৰণৰ কামবোৰ কি কৰিব পাৰে? সম্পন্ন কৰিব পাৰে। এতিয়া ডিজিটেল ডিভাইচ মানে হৈছে যিবিলাক ডিভাইচ আমি বুটাম টিপি কি কৰিব পাৰোঁ? চলাব পাৰোঁ। আমি সাধাৰণ অৰ্থত সেইটোৱেই ডিজিটেল ডিভাইচ মানে। ফৰ মোষ্ট অফ দিছ টাস্ক, বিভিন্ন ধৰণৰ এনেকুৱা কামৰ বাবে দ্য কম্পিউটাৰ এণ্ড দ্য মোবাইল ফোন, কম্পিউটাৰ আৰু মোবাইল ফোনক ৰিকুয়াৰ ইণ্টাৰনেট কানেক্টিভিটি, অৰ্থাৎ ইণ্টাৰনেট সংযোগৰ প্ৰয়োজন। অৰ্থাৎ তোমালোকে নিশ্চয় জানা যে আমি নেট লাগে বুলি কওঁ, অৰ্থাৎ ইণ্টাৰনেটৰ সংযোগ থাকিলেহে আমি মোবাইল বা কম্পিউটাৰেৰে কি কৰিব পাৰোঁ? আমি বিচৰা তথ্যবোৰ বিচাৰি ল'ব পাৰোঁ। এনিজ, মেডাম, আৰ বোথ দ্য কম্পিউটাৰ এণ্ড দ্য মোবাইল ফোন ICT? যে মেডাম, এই কম্পিউটাৰ আৰু মোবাইল এই দুয়োবিধেই বাৰু ICT নেকি? মেম, দে আৰ ICT ডিভাইচেছ ডেট ইউজ টেকন'লজি টু ক্ৰিয়েট, কালেক্ট, প্ৰচেছ এণ্ড মেনেজ ইনফৰমেশ্যন। এই দুয়োটাই ICT ডিভাইচ, যিবোৰে নেকি প্ৰযুক্তি ব্যৱহাৰ কৰি কি কৰে? সৃষ্টি কৰিব পাৰে, সংগ্ৰহ কৰিব পাৰে, প্ৰক্ৰিয়া আগবঢ়াব পাৰে আৰু তথ্য কি কৰিব পাৰে? তথ্যৰ ব্যৱস্থা কৰিব পাৰে। মেৰী, মেডাম, হোৱাট আৰ দ্য ছিনিয়ৰ্ছ ডুইং ইন দ্য লেব? আমাৰ ছিনিয়ৰবোৰে অৰ্থাৎ আমাতকৈ ডাঙৰবোৰে লেবত বাৰু কি কৰি আছে? মেম,
Here they learn about hardware and software components of a computer. ইয়াত সিহঁতে এটা কম্পিউটাৰৰ হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ আদিৰ বিষয়ে কম্পনেণ্টছ মানে পাৰ্টছ অফ মেচিন অৰ্থাৎ কম্পিউটাৰটোৰ যন্ত্ৰাংশ বিভিন্ন যন্ত্ৰাংশ হাৰ্ডৱেৰবিলাক আৰু ছফ্টৱেৰৰ বিষয়ে শিকে আৰু ছফ্টৱেৰ তোমালোকক হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ কি পাৰ্থক্যটো কৈ দিছোঁ হাৰ্ডৱেৰ মিনছ ডিভাইচ অৰ্থাৎ হাৰ্ডৱেৰ হৈছে ডিভাইচটো যন্ত্ৰটো যিটো আমি হাতেৰে চুব পাৰোঁ এণ্ড ছফ্টৱেৰ মিনছ কোডছ কালেক্টেড ইন দ্য ডিভাইচ আৰু ছফ্টৱেৰ মানে হৈছে যিবিলাক কোড নেকি কম্পিউটাৰটোত কি কৰি ৰখা হয় কালেক্ট কৰি ৰখা হয় আৰু কি কৈছে মেমে যে ইয়াত অৰ্থাৎ লেবত সিহঁতে কি শিকে কম্পিউটাৰৰ হাৰ্ডৱেৰ আৰু ছফ্টৱেৰৰ বিষয়ে শিকে দে অলছ' লাৰ্ণ টু ইউজ ICT ফৰ দেয়াৰ ষ্টাডিজ আৰু সিহঁতে কি শিকে যে অধ্যয়নৰ ক্ষেত্ৰত ICT ব্যৱহাৰৰ বিষয়েও শিকে মেৰী মেম কুড ইউ টেল আছ মোৰ এবাউট ICT যে মেম আপুনি আমাক ICTৰ ব্যৱহাৰৰ বিষয়ে আৰু ক'ব পাৰিব নেকি মেম অফ কোৰ্ছ অৱশ্যেই it is the use of technology to communicate information at a very fast speed and with accuracy. It is the use of technology. এয়া হৈছে প্ৰযুক্তিৰ ব্যৱহাৰ to communicate information. কোনো তথ্যৰ বাবে যোগাযোগ কৰিবলৈ at a very fast speed অৰ্থাৎ অতি দ্ৰুতগতিত and with accuracy আৰু সঠিকভাৱে অৰ্থাৎ প্ৰযুক্তিৰে ব্যৱহাৰ যাৰ দ্বাৰা দ্ৰুতগতিত তথ্য লাভৰ অতি দ্ৰুতগতিত আৰু সঠিকভাৱে তথ্য লাভৰ বাবে যোগাযোগ কৰিব পাৰি ফৰ এক্সাম্পল উদাহৰণস্বৰূপে এ কম্পিউটাৰ ৰিকুৱায়াৰ্ছ ইণ্টাৰনেট কানেক্টিভিটি এটা কম্পিউটাৰক কিহৰ প্ৰয়োজন ইণ্টাৰনেটৰ সংযোগৰ প্ৰয়োজন টু এনেবল চাৰ্চিং ফৰ ইনফৰমেশ্যন তথ্য বিচৰা কামটো সম্ভৱ কৰি তুলিবলৈ এনেবল মিনছ মেক পচিবল সম্ভৱ কৰি তোলা অৰ্থাৎ উদাহৰণস্বৰূপে কম্পিউটাৰক তথ্য বিচৰা কামটো সম্ভৱ কৰি তুলিবলৈ ইণ্টাৰনেট সংযোগৰ প্ৰয়োজন There are applications called search engines or browsers like Google or Yahoo that we use to search for information. There are applications called অৰ্থাৎ কিছুমান এপ্লিকেশ্যন আছে যিবিলাকক কি বুলি কোৱা হয় সাৰ্চ ইঞ্জিন অৰ ব্ৰাউজাৰ অৰ্থাৎ কিছুমান আমাৰ ডিভাইচবিলাকত কি আছে এপ্লিকেশ্যন আছে আৰু সেইবোৰক সাৰ্চ ইঞ্জিন বা ব্ৰাউজাৰ বুলি কোৱা হয় আৰু সেইবোৰ গুগল বা ইয়াহু আদি ডেট উই ইউজ টু সাৰ্চ ফৰ ইনফৰমেশ্যন যিবিলাকক আমি তথ্য বিচৰাৰ ক্ষেত্ৰত কি কৰোঁ ব্যৱহাৰ কৰোঁ অৰ্থাৎ গুগল ইয়াহু আদিৰ দৰে কিছুমান মোবাইল এপ্লিকেশ্যন বা এপ আছে যিবিলাকক সাৰ্চ ইঞ্জিন বা ব্ৰাউজাৰ বুলি কোৱা হয় আৰু যিবোৰক আমি তথ্য বিচৰাৰ বাবে ব্যৱহাৰ কৰোঁ These search engines take you to a various websites containing information for your specific questions. এই সাৰ্চ ইঞ্জিন বা এপবোৰে তোমালোকক বিভিন্ন ৱেবছাইটলৈ লৈ যায় য'ত নেকি তোমালোকৰ বিশেষ প্ৰশ্নবোৰৰ তথ্য উপলব্ধ হয় হৰি I have played online games হৰিয়ে কৈছে যে মই অনলাইন গেম খেলোঁ অৰ্থাৎ তোমালোক সকলোৱে নিশ্চয় মোবাইলত গেম খেলা তাকেই কৈছে যে মই অনলাইন গেম খেলোঁ বাট হাউ ডু উই ইউজ ICT ফৰ ষ্টাডিজ কিন্তু আমি অধ্যয়ন বা পঢ়া শুনাৰ কাৰণে ICT কেনেকৈ ব্যৱহাৰ কৰিম মেম ইন মেনি ৱেজ বিভিন্ন ধৰণে আচলতে বিভিন্ন ধৰণে আমি ICT ব্যৱহাৰ কৰিব পাৰোঁ ফৰ এক্সাম্পল উদাহৰণস্বৰূপে ইফ ইউ আৰ আস্কড টু ডু এ প্ৰজেক্ট অন ইংলিছ গ্ৰামাৰ যদি তোমালোকক ইংৰাজী গ্ৰামাৰৰ ওপৰত কোনো প্ৰজেক্ট কৰিব দিয়া হয় ইউ উইল বি এবল টু ইউজ ইউৰ ICT স্কিলছ টু লোকেট এক্সেছ এণ্ড গেডাৰ ইনফৰমেশ্যন অৰ্থাৎ তেতিয়া তুমি কি কৰিব পাৰা তুমি তোমাৰ ICT ব্যৱহাৰৰ কৌশল প্ৰয়োগ কৰি তুমি কি কৰিব পাৰা স্থান নিৰ্ণয় কৰিব পাৰা আণ্ডাৰষ্টেণ্ডিং এক্সেছ আণ্ডাৰষ্টেণ্ডিং বঢ়াব পাৰা বা জানিব পাৰা এণ্ড গেডাৰ ইনফৰমেশ্যন আৰু কি কৰিব পাৰা তথ্যবোৰ গোটাব পাৰা ফ্ৰম ৱেবছাইটছবিলাকৰ পৰা লাইক www.cambridgeenglish.org or www.oxford
oxfordoonlineenglish.com অৰ্থাৎ এনেবোৰ ৱেবছাইটৰ পৰা তোমালোকে কি কৰিব পাৰা তথ্য গোটাব পাৰা আৰু সেইখিনি ভালকৈ ক'বলৈ হ'লে অৰ্থাৎ তুমি তোমাৰ ICT ব্যৱহাৰৰ কৌশল প্ৰয়োগ কৰি www.cambridgeenglish.org বা www.oxfordoonlineenglish.com আদিৰ দৰে ৱেবছাইটৰ পৰা তোমাৰ প্ৰজেক্টৰ বাবে স্থান নিৰ্ণয় কৰা বুজা আৰু তথ্য সংগ্ৰহ বা একেলগ কৰাৰ দৰে কামবোৰ কৰিব পাৰা। Let's visit the ICT lab tomorrow. আমি কাইলৈ ICT লেবলৈ আহিম বা ICT লেবটো চাম। I will show you ways in which ICT can help us learn English grammar. মই তোমালোকক দেখুৱাই দিম কেনেকৈ ICTয়ে আমাক ইংলিছ গ্ৰামাৰ শিকাৰ ক্ষেত্ৰত সহায় কৰে। All the children, yes ma'am, thank you ma'am. গোটেই ছাত্ৰ ছাত্ৰীসকলে মেমক থেংক ইউ জনাইছে, থেংক ইউ দিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ ইউজেজ অৱ ICT এই পাঠটোৰ অসমীয়াত আলোচনা ইমানতে শেষ হৈছে। আমাক তলত কেইটামান প্ৰশ্ন দিয়া আছে, আমি সেইকেইটা কৰিবলৈ চেষ্টা কৰিম। ইয়াতে এক্টিভিটি কেইটা হৈছে here is some of the information you just মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ কিতাপখনত আচলতে ভালদৰে প্ৰিণ্ট হোৱা নাই, গতিকে মই প্ৰশ্নকেইটা পঢ়ি দিম। এক্টিভিটি 1A, হোৱাট ইজ দ্য ফুল ফৰ্ম অৱ ICT? ICTৰ ফুল ফৰ্ম কি? আমি ইতিমধ্যে পালোৱেই যে দ্য ফুল ফৰ্ম অৱ ICT ইজ ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি। B, হোৱাট আৰ দ্য ইউজেছ অৱ এ কম্পিউটাৰ? কম্পিউটাৰৰ ব্যৱহাৰবোৰ কি কি সেইটো আমি পাঠৰ আৰম্ভণিতে আলোচনা কৰিছোঁ, তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা। C, হোৱাট ডু চিলড্ৰেন লাৰ্ণ ইন দ্য কম্পিউটাৰ লেব? ল'ৰা ছোৱালীবোৰে কম্পিউটাৰ লেবত কি শিকে? সেইটোৰ উত্তৰ হ'ব ইন দ্য কম্পিউটাৰ লেব চিলড্ৰেন লাৰ্ণ এবাউট হাৰ্ডৱেৰ এণ্ড ছফ্টৱেৰ কম্পনেণ্টছ অৱ এ কম্পিউটাৰ। They also learn to use ICT for their studies. Next, D, why do people depend on technology? মানুহে টেকন'লজিৰ ওপৰত কিহৰ কাৰণে ভৰসা কৰে? অৰ্থাৎ মানুহে আজিকালি সকলো মানুহে প্ৰযুক্তিৰ ওপৰত ভৰসা কৰি চলে। এতিয়া সেইটো হৈছে যে কিয় মানুহে প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰে। সেইটোৰ উত্তৰত আমি ক'ব পাৰোঁ people depend on technology because with the help of technology they can create, collect, process and manage information. E, what are some uses of ICT? You can think of at least 5 uses. অৰ্থাৎ ICT আমি কি কি কামত ব্যৱহাৰ কৰোঁ, কেইটামান আমাক ICT ব্যৱহাৰৰ বিষয়ে অন্ততঃ আমাক 5টা ব্যৱহাৰৰ বিষয়ে, অতিকমে 5টা ব্যৱহাৰৰ বিষয়ে লিখিব দিছে। আমি লিখিব পাৰোঁ কি কি, যে 5 uses of ICT are using ICT we can create. Next, ICT helps to find materials for studies. Next, using ICT we can communicate at a very fast speed. Next, we can get accurate information. And the last one, using ICT we can design, compose, edit, download and save images. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোত ইমানখিনিলৈকে আলোচনা কৰা হ'ল। ইয়াৰ পিছৰ ভিডিঅ'ত নিশ্চয় মই পিছৰ যিবিলাক এক্টিভিটি আছে আলোচনা কৰিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো ভালদৰে চাবা, বুজিবলৈ চেষ্টা কৰিবা, তোমালোকৰ লগৰীয়াবোৰৰ সৈতে এইটো শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'টো যদি ভাল পোৱা তোমালোকে লাইক কৰিবা।